নমস্কাৰ, এই মুহূৰ্তত জনাই আছোঁ অসমৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সুখবৰ। 2022 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল মে' মাহতে ঘোষণা কৰা হ'ব। মে' মাহৰ তৃতীয় বা লাষ্ট সপ্তাহত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব। তাৰ মাজতে আৰম্ভ হৈছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰ্ক। কিছুমান ছাত্ৰ ছাত্ৰীয়ে 100 মাৰ্কৰ ভিতৰত 50 মাৰ্ক কৰি আহিছে। এইসকল যদি ফেইল কৰা ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব নে নাই সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত। যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এইবাৰৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে 90% বা ইয়াতকৈ অধিক শিক্ষাৰ্থী পৰীক্ষাত পাছ কৰিব। আৰু যিসকল শিক্ষাৰ্থীয়ে ফেইল কৰিব তেওঁলোকৰ বাবে বিশেষ সুযোগ দিয়া হ'ব। কম্পাৰ্টমেণ্টেল এক্সাম জুলাই মাহত অনুষ্ঠিত কৰা হ'ব। সেৱা আৰু শিক্ষা সংসদ যিসকল শিক্ষাৰ্থীয়ে বেয়া কৰিব এই পেপাৰত আকৌ এক্সাম দিব পাৰিব। ইয়াৰ উপৰিও আগৰ দৰে শিক্ষাৰ্থীসকলে শিক্ষাৰ্থীসকলে লাভ কৰিব গ্ৰেছ মাৰ্ক। একোখন পেপাৰত মেক্সিমাম 5 মাৰ্কতকৈ অধিক শিক্ষাৰ্থীসকলে গ্ৰেছ মাৰ্ক লাভ কৰিব। আৰু এটা বিশেষ সুযোগ দিয়া হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। যিটো পেপাৰত শিক্ষাৰ্থীসকল ফেইল কৰিব সেইটো পেপাৰত শিক্ষাৰ্থীসকল ৰিচেক কৰিবৰ কাৰণে সুযোগ দিয়া হ'ব। ৰিচেকৰ কাৰণে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব 500 টকাকৈ। চ' বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু নতুন হ'লে আমাৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। চ' প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আমাক ছাপোৰ্ট কৰক গাইজ। যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰক। আপোনালোকৰ ছাপোৰ্টত যিমানখিনি আগবাঢ়িম আপোনালোকৰ দ্বাৰা।